হ্যালো ফ্রেন্ডস, আমি টাইম এন্ড ওয়ার্কৰ আজি দ্বিতীয়টো লেকচাৰ আৰম্ভ কৰিম। ইয়াৰ আগত আমি প্ৰথমটো লেকচাৰ কমপ্লিট কৰিছোঁ। যদি আপোনালোকে দেখা নাই দেখি ল'ব। তো আজি আমি দ্বিতীয়টো লেকচাৰৰ প্ৰথম কোৱেশ্চন কৰিবলৈ গৈ আছোঁ। এ এটা কাম কিমান দিনত কৰিব পাৰে? 10 দিনত। এ এটা কাম কিমান দিনত কৰিব পাৰে? 10 দিনত। বি এটা কাম সেম কৰিব পাৰে 15 দিনত। আৰু এ আৰু বি মিলি কিমান দিন কৰে? কামটো 5 দিন কৰে। আৰু বাকি কিছু কাম ৰৈ যায়। এই কামখিনিয়ে সি এ 2 দিনত কৰে। তাৰমানে সি রিমেনিং 2 days ওয়ার্ক। তো সবে মিলি যদি 1500 টাকা পায় তো সির শেয়ার কিমান হ'ব? তো আমি ইয়াৰ পৰা এলসিএম বাহিৰ কৰি ল'ম। এলসিএম হ'ব 33, 15 দুগুণ 30। তো আমাৰ ইয়াত দেখা যাওক এ আৰু বি এদিনত কিমান কাম কৰে? 3 + 2 মানে টোটাল 5 ইউনিট এদিনত কাম কৰে। টোটাল কাম কিমান আমাৰ? 30 ইউনিট। ইহঁতে কিমান দিন কাম কৰিছে? 5 দিন। তো বিয়োগ কৰিলে বাকি কিমানখিনি কাম থাকিল? 5 ইউনিট। এই 5 ইউনিট কাম কোনে কৰিছে? সি এ কৰিছে। কিমান দিন? 2 দিন। তাৰমানে একদিনত কৰিছে 2.5। তো সিৰ এফিচিয়েন্সি সিৰ 2.5। এতিয়া সিহঁতৰ শেয়াৰ বাহিৰ কৰিব লাগে, মানে কোনে কিমান আৰ্ন কৰিছে। আমি যদি ইয়াত এফিচিয়েন্সিৰ ওপৰত ভিত্তি কৰোঁ, সাপোজ 3:2:2.5 এইটো আমাৰ দশমিকত আছে। সো আমি ইয়াত কি কৰি ল'ম? 6, 4 আৰু 5। এইটো হলে সবে মানে ইকুৱেল ডেজ কাম কৰিছে। ইকুৱেল ডেজ এইটো মনত ৰাখিব, কি ইকুৱেল ডেজ। কিন্তু আমি ইয়াত গম পাইছো যে দুজনে 5 দিন কৰিছে আৰু এজনে 2 দিন কৰিছে, গতিকে ইকুৱেল ডেজ কাম কৰা নাই। গতিকে এইখিনি আমাৰ নহব। আমাৰ হ'ব 3:2:2.5। তো এ কিমান? 5 দিন, বি কিমান? 5 দিন, সি কিমান? 2 দিন। তো রেশিও হ'ব 15, 10 আৰু 5। তো আমি ইয়াক পৰৱৰ্তী কাটাকাটি কৰিব পাৰো। তো কিমান হ'ব? 3, 2, 1। টোটাল কিমান? 6। আমাৰ পইচা কিমান? 1500। তো 60 ভাগ কৰিলে কিমান হ'ব? 250। তো 250 হলে ই পাব 750, ই পাব 500, ই পাব 250। ইয়াৰ এনসার হ'ব 250। আমার কোশ্চেন 11 হয়ে গেল। এটা কোশ্চেন 12। A is thrice good as workman as B। তো এ যে আছে, এ বির সেম কাম করে কিমান গুণ? 3 গুণ। তার মানে বি যদি 1 হয়, এ কিমান হ'ব? 3। তার মানে A:B রেশিও কিমান হ'ব? 3:1। তো they together finish the work in 12 days। তার মানে এ প্লাস বি এ এটা কাম কিমান দিনত করে? 12 দিন। এর এফিসিয়েন্সি 3, বির এফিসিয়েন্সি 1। তার মানে টোটাল এফিসিয়েন্সি 4। তো আমার 12 দিন করে, একদিনত কিমান করে? 4 ইউনিট। টোটাল কাম কিমান করে? 48 ইউনিট। আমি গমেই পালো 4, কারণ এদিনত 4 ইউনিট করে, কিমান দিন করে? 12 দিন। তো মাল্টিপ্লাই করলে কিমান হবে? 48 ইউনিট কাম করে। তো ইন হাউ মেনি ডেজ এ এলন ক্যান ডু দ্য ওয়ার্ক। তার মানে এ কিমান দিন কৰিব পাৰে? এর এফিসিয়েন্সি কিমান? 3। 3 দিয়ে 48 ভাগ কৰিলে কিমান হ'ব? 16 ডেজ। আমার হয়ে গেল 12 নম্বর কোশ্চেন। কোশ্চেন নম্বৰ 13 আলোচনা কৰা যাক। এ আৰু বি এ এটা কাম কিমান দিনত কৰিব পাৰে? 6 দিনত। এ কিমান দিনত কৰিব পাৰে? 9 দিনত। আৰু in how many days B alone can do it। তার মানে A plus B কিমান দিন? 6 days। so A alone কিমান দিনত কৰিব পাৰে? 9 days। এই দুটা এলসিএম যদি লও কিমান হ'ব? 18। এটা কিমান হ'ব? +3। এটা কিমান হ'ব? +2। তার মানে কিমান কাম একদিনত কৰিছে? 2 ইউনিট। কিমান দিন কৰিছে? 9 দিন কৰিছে। টোটাল কাম কিমান? 18। এই কিমান ইহঁতৰ এফিসিয়েন্সি কিমান? 3। তার মানে এফিসিয়েন্সি মানে এক দিনৰ কাম।
একদিনৰ কামটো হৈছে এফিচিয়েন্সি, হৈছে দক্ষতা। আমি একদিনৰ কাম হিচাপে সকলো ধৰিম। একদিনে এ আৰু বি কিমান ইউনিট কৰিব পাৰে 3, তাৰমানে 6 দিনত কিমান ইউনিট কৰিব পাৰে 18, বা 3 একদিনত যদি 3 ইউনিট কৰে 18 ইউনিট কাম কৰিবলৈ কিমান দিন লাগিব 6 ডেজ। একই কথা আপুনি যেনেকৈ ভাবে যে 3 ইউনিট কাম কৰে একদিনত তো 18 ইউনিট হ'ব কাৰণে কিমান দিন লাগিব 6 ডেজ, আৰু এদিনত 3 ইউনিট কৰে 6 দিনত কিমান কৰিব 18 ডেজ। তাৰমানে ইয়াত এর এফিচিয়েন্সি কিমান a প্লাস b 3, মানে এইটো, তো এর কিমান 2, তাহলে b এর কিমান হ'ব 1, তার মানে 2 প্লাস 1 হে 3 হ'ব। টোটাল কাম কিমান আছে আমাৰ, টোটাল ওয়ার্ক হৈছে 18, এর এফিচিয়েন্সি কিমান 1, তো কিমান হ'ব 18। কঠিন নাছিল বাৰু, কিন্তু ইজি আছিল, কিন্তু বুজিবলগীয়া কথা। তো এতিয়া কোশ্চেন নাম্বার 14 আহা যাক। এ আৰু বি চি এ তিনিজনে মিলি 20, 30, 60 দিনত কাম কৰে। ইন হাউ মেনি ডেজ টুগেদার ফিনিশ দি ওয়ার্ক। এটা একদম ইজি কোশ্চেন, আমি এইটো কৰি চাও। এ 20, বি 30, সি 60, এলসিএম হলে কিমান হ'ব 60 হ'ব, প্লাস 3 প্লাস 2 প্লাস 1, টোটাল ইউনিট 60, 3, 2, 5, 1, 6, 10 ডেজ। এইটো মেবি আগতো কৰা হৈছিল কোশ্চেন। নেক্সট, A and B complete a piece of work in boundaries B and C. এইটো অলরেডি মেবি কৰা হৈছিল, তথাপি অলপ চাই দিও। A আৰু B 12 দিনত, B আৰু C 15 দিনত, C আৰু A 20 দিনত। সবৰে যদি এফিচিয়েন্সি বাহিৰ কৰা হয়, এইটো কাম হ'ব কিমান 60, 5, 4, 3, তো ইয়াত সবৰে যোগ কৰিলে কিমান হ'ব A প্লাস B প্লাস C, মানে সবে, আৰু কিমান হ'ব 5, 4, 9, 3, 12, তো 2 দি কাটি দিলো কিমান হ'ব 6, মানে A প্লাস B প্লাস C কিমান 6, তো কাম কিমান 60 ইউনিট। তো আমি ইয়াৰ পৰা পাই গলো, তো 6/60 কিমান হ'ব 10 ডেজ। প্রথম কোশ্চেনটোই অলপ ঘুরাই দিছে যাতে ডিফিকাল্ট লাগে। কোশ্চেন নাম্বার 16, এইটো অলপ কোশ্চেনটো ঠিক আছে। এ 12 দিন কৰিব পাৰে, বি 16 দিনত। A work alone 3 days and B join him. In how many days will they complete the remaining work? তাৰমানে বাকি থাকা কামখিনি কিমান দিনত, টোটাল কামখিনিও ধৰিব পাৰো আমি, বাকি থকা কামখিনিও ধৰিব পাৰো। সাপোজ এ বুজি লব, এই কামটো কিমান দিনত কৰিব পাৰে 12 ডেজ, 12 দিন। বি এ সেম কামটো কিমান দিনত কৰিব পাৰে 16 ডেজ, আৰু ওয়ার্ক এলন ফর 3 ডেজ। এটা কত এফিচিয়েন্সি বাহিৰ কৰিলে 12, আৰু এইটো কিমান এলসিএম কিমান হ'ব 48। আমি এতিয়া আৰু এলসিএম বাহিৰ নকৰো, এলসিএমটো তোমালোকে বাহিৰ কৰি ল'বা। সো ইয়াত যদি হয়, মই একেবাৰে 4 দি দিলো, 4, 3, 4, 4, 4, 4 গুণ 16, 16, 3 গুণ 48, ইয়াত কি হ'ব প্লাস 4। তো আমাৰ টোটাল কাম কিমান আছিল 48 ইউনিট। মনত ৰাখিব, এই কিমান দিন কাম কৰিছে, এ ওয়ার্ক এলন 3 ডেজ, মানে এ 3 ডেজ কাম কৰিছে, তো কিমান ইয়াত এফিচিয়েন্সি কিমান 4, 3 ডেজ কাম কৰিলে কিমান হ'ব 12, তো থাকিল কিমান 36, তাৰমানে 36 ইউনিট কাম ৰখি গল। এতিয়া বি জইন কৰিল, কোনে জইন কৰিল, বি জইন কৰিল, আৰু তেওঁ কামখিনি কিমান দিনত কমপ্লিট কৰিব পাৰিব। কামখিনি কিমান আছিল 36, এতিয়াতো এ কৰিবই, এই কিমান
4 ইউনিট আৰু বি কিমান 3 ইউনিট মানে টোটাল কাম শেষ হ'ব সৰি 7/36 তাৰমানে 5 দিনতকৈ অলপ বেছি লাগিব তাৰমানে মুঠ সময় যদি কয় কিমান মুঠ সময় লাগিব মুঠ সময় মানে মুঠ দিন দিন হলে কিমান এই আগত 3 দিন কৰিছে তাৰ পিছত আৰু 5 দিন দুজনে মিলি কৰিব তাৰমানে টোটাল লাগিব 8 দিন একচুয়ালি এনসারটো হ'ব রিমেইনিং ওয়ার্ক যেহেতু কৈছে এনসার হ'ব আমাৰ এইটো যদি কোৱা হয় মুঠ কিমান সময় লাগিছে মুঠ ইমান সময় লাগিছে তো নেক্সট কোশ্চেন 17 নাম্বার এইটো অলপ কোশ্চেনটো বেলেগকে দিছে এ চাব a প্লাস b কিমান দিনত কমটো কৰে 8 ডেজ আৰু কি কৈছে b প্লাস c কিমান দিনত দিছে 12 ডেজ আৰু a প্লাস c 16 ডেজ এলসিএম লওয়া যাক 8 12 16 48 দিয়া যায় 8 6 গুণ 48 12 4 গুণ 48 16 3 গুণ 48 এইটো হ'ব হিয়তৰ এলসিএম সো ইয়াৰ পৰা মই যদি বাহিৰ কৰো কেব 2a plus b plus c efficiency 6 যোগ 4 যোগ 3 তাৰমানে a plus b plus c কিমান হ'ব 7.5 sorry 7.5 নহয় 6.5 13 আধা কৰিলে 6.5 এতিয়া মিলাব লাগিব যে আমাৰ কিমান হৈছে a আৰু c মিল a আৰু b কিমান দি আছে এফিশিয়েন্সি 6 a আৰু b কিমান দি আছে 6 তো c কিমান হ'ব 0.5 যেহেতু আমাক ইয়াত ডাইরেক্ট a এলন কৈছে সো আমি b প্লাস c ধৰি কৰি দিলে হৈ যায় যেহেতু আমি তিনিটা আগত তিনিটা বাহিৰ কৰি লও তেতিয়ালে সবৰ কাৰণে ভাল হ'ব ও c ওলাইছে 0.5 তো 0.5 যেতিয়া আমি ইয়াত ইউজ কৰিম b আৰু c 4 তো c যদি 4 হয় তো c কিমান হ'ব 3.5 তো কিমান হল 4 তো আৰু a কিমান হ'ব 2.5 তো আমাৰ সবৰ কাৰণে ৰেশিওটো কিমান হল 3 to 3 4 2 6 6.5 ঠিক আছে সো আমি ইয়াত মিলাই চাম যে তিনটা যোগ কৰিলে ঠিক আছে তো আমাৰ a এলন কামটো কৰিব পাৰিব কিমান এর কিমান এফিশিয়েন্সি এর এফিশিয়েন্সি হৈছে আমাৰ 2.5 তো ইয়াত চাব পাৰে b plus c যদি 4 হয় তো আমাৰ কিমান লাগিব 2.5 তো 2.5 দি যদি আমি কিমান 48 ডিভাইড কৰো এটা আমাৰ হ'ব आंसर সো আমি ইয়াত পয়েন্টটো উঠাই নি দিও গতিকে আমি ইয়াত 25 না ইয়াত আমি 5 ৰাখিলো 48 into 2 কিমান হ'ব 96/5 days সো এইটোক আমি যদি কি কৰো ভগ্নাংশটো ইউজ কৰিব পাৰো 5 15 95 এইটো
এইটো হ'ব আমাৰ এনসার নেক্সট কোশ্চেন দেখা যাক নেক্সট কোশ্চেন কি কৈছে এ আৰু বি টুগেদাৰ 4 দিনত কৰিব পাৰে এ আৰু বি এটা কাম কিমান দিনত কৰিব পাৰে 4 দিনত and A alone can together কিমান 12 দিন how many days B can alone do it একদম ইজি 4 আৰু 12 LCM obviously 12 হ'ব তো এটাৰ কিমান হ'ব +3 এটাৰ কিমান হ'ব +1 তো +1 তো ইয়াত যদি A যদি +1 হয় A1 হলে B কিমান হ'ব 2 আমি গমাই পাও দুটা যোগ কৰি কিমান হ'ব 12 টোটাল ইউনিট কিমান আছে 12 বিৰ এফিচিয়েন্সি কিমান 2 ডিভাইড কৰিলে কিমান হ'ব 6 days এইবিলাক আপোনালোক যেতিয়া প্ৰেক্টিস কৰি থাকিব এইবিলাক এনে মুখে ওৰালি কৰিব পাৰিব এইবিলাকৰ কাৰণে পেন পেপাৰ দৰকাৰ নাই তো এটো কৈছে এ 15 দিনত এটা কাম কৰে বি এ 20 দিনত কাম কৰে টুগেদাৰ এইবিলাকৰ অলপ কনফিউজনটো আহে কৰিব কাৰণে যে কনসেপ্টটো কি কৈছে আৰু কি কৰিব দিছে চাওক মই ইয়াত কৰি দেখাইছো এ এটা কাম কিমান দিনত কৰে 15 দিন একো অসুবিধা নাই বি এ সেম কামটো কিমান দিনত কৰে 20 দিন তো এ আৰু বি এ কিমান দিন 4 দিনত 4 দিন কাম কৰিলে তাৰমানে এ 4 দিন কৰাৰ পিছত এ আৰু নাথাকে এ গুচি যায় তো বাকি কামখিনি কোনে কৰিব বিএ কৰিব তো বিএ কিমান দিন লাগিব বিএ কৰিব আমি ইয়াত টোটাল টাইমটো এবাৰ ইউজ কৰিম টোটাল কিমান দিন সময় লাগিছে আৰু বিৰ বাকি কামখিনি কিমান দিনত কৰিছে এটো এলসিএম বাইৰ কৰিম এলসিএম কিমান হ'ব 60 হলে +4 এটা প্লাস কিমান হ'ব 3 তো এর এফিসিয়েন্সি বির এফিসিয়েন্সি পাই গেল আমি কিমান 7 টোটাল কাম কিমান 60 আৰু 7 কিমান দিন কাম কৰিছে 4 দিন তো 7 4 গুণ 28 2 ইউনিট কাম ৰৈ গল তো ইহতে মানে 4 দিন কৰাৰ পিছত তোমরা 4 দিন কাম কৰিল আৰু কিমান কাম বাকি থাকি গল 32 ইউনিট সরি 32 নহয় সরি 22 ইউনিট নহয় 1 মিনিট সরি ঠিকই আছে 32 ইউনিটই হয় তো 32 ইউনিট থাকি গল বাকি কামখিনি কোনে কৰিব বিএ কৰিব বিএ কি বিৰ এফিসিয়েন্সি কিমান 3 তো 3 দিনত যদি বিএ কৰে 10 দিন লাগিব আৰু 2 দিন তাৰমানে 4 প্লাস 10 2 তাৰমানে টোটাল 14 মান ডেজ আৰু বিএ কিমান দিনত কৰিব পাৰিব কঠিন আছিল এতিয়া আমি কোশ্চেনটো লাস্ট পার্ট এটো লাস্ট কোশ্চেন এইটো আমি কৰাই দিম এইটো লাস্ট কোশ্চেন আমাৰ আজি সেশনটোৰ তো কি হৈছে এ আৰু বি এটা কাম কিমান দিনত 6 দিনত কৰিব পাৰে বি এ কামটো কিমান দিনত 10 দিনত কৰে আৰু এতিয়া বি এলন এইটো পাইলে আপোনালোকে কৰিব কৰি এনসারটো কমেন্টত জনাব এটো এনসারটো তথাপিও যিয়ে শুদ্ধ ক'ব পাৰিব তাৰ কমেন্টত মই হাৰ্ট দি দিম সবে গম পাৰিব পাৰিব যে এনসারটো কি আজিৰ কাৰণে ইয়াতে ৰাখিলো ধন্যবাদ